মাজত মোৰ লগৰটোৰ অৱস্থা হ'ল কি চাওক। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জ্যোতিষময় ব্লগ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এখনে হ'ল গোপাল কৃষ্ণৰ চাহ বাগিচা। আমি আহি পাই গ'লোঁ আৰু ভিতৰত সুন্দৰ সুন্দৰ পৰিৱেশ আছে, আপোনালোকে দেখিবলৈ পাব। তেনেহ'লে ভিডিঅ'টো চাই থাকক, অলপ স্কিপ নকৰাকৈ। সুন্দৰ সুন্দৰ পৰিৱেশ দেখাব। ফাইনেলি বহুত দূৰ অতিক্ৰম কৰি আহি আমি পাই গ'লোঁ গোপাল কৃষ্ণৰ চাহ বাগিচা। আৰু এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোপাল কৃষ্ণ ওলমা দলং। আৰু বাটত বহুত কিবা কিবি হ'ল, আমাৰ লগত বাইকখনো পামচাৰ হ'ল, ঠেলি ঠেলি আহিবলগীয়া হ'ল বহুত দূৰ, আৰু ৰ'দো বহুত বেছি। চাই থাকক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ যদিও এতিয়া আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। তেনেহ'লে চাই থাকক ভিডিঅ'টো। গোপাল কৃষ্ণ ওলমা দলং, আৰু এতিয়া গৈ আছোঁ গোপাল কৃষ্ণ ওলমা দলঙৰ ওপৰলৈ। আকৌ মাই গড, কি কবিছে ৰে। সবতকৈ বেছি বহুত ৰিক্স ল'ব লাগে, আৰু চ' সেইটো কাৰণে ৰিক্স লৈ আহিছোঁ, দৌৰিছোঁ দলঙৰ ওপৰত। আৰু আহক, খুব মজা ল'ব পাৰিব। এই ওলমা দলঙত আমি ওলমিয়ে আছোঁ, এতিয়া লৰি আছোঁ পূৰা। চ' আহক, জীৱনৰ ৰিক্স ল'ব লাগে, ৰিক্স লওক। এতিয়া আমি চাহ বাগানৰ মাজে মাজে পশু পক্ষীৰ দৰে ঘূৰি ফুৰিছোঁ ৰ'দে বতাহে। চাহ বাগানখন ঘূৰোঁ অলপ, ঘূৰি পেলাই আমি যাম ঘৰত। তো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' গাইজ, আমি ওলমা দলঙৰ পৰা উঠি এতিয়া আমি আহি আছোঁ চাহপাতৰ বাগানৰ মাজে মাজে। আৰু গোটেই চাহপাত বাগানখন চাবৰ কাৰণে, যিহেতু ইমান দূৰ আহিছোঁ, নেচালেতো নহ'ব, অকল দলংখন চালেই নহ'ব। আমি ৰাস্তা ভিডিঅ' বনোৱা মানুহ নহয়, চ' আমি য'তে পাওঁ ত'তে সোমাই যাওঁ। তেনেহ'লে ব'লক চাহপাতৰ বাগানৰ মাজত সোমাই যাওঁ। সোমাই গ'লোঁ ক'লে আহি আছোঁ নেজানো, মোৰ লগো পালোহি মই নেজানো। এইসোপা পূৰা জংঘল, আপোনালোকে চাওক, জংঘলৰ মাজত আছোঁ। পাই গ'লোহি, পালোহি। জংঘলৰ পৰা ওলাই আহিলোঁ আৰু আহি ৰাস্তা পালোহি। তো গোপাল কৃষ্ণৰ চাহ বাগিচাৰ মাজত মোৰ লগৰটোৰ অৱস্থা হ'ল কি চাওক। গৰমত সি এইফালে গ'ল পৰি, যাবলৈ ওলালোঁ ঘৰত। গৰম বহুত বেছি, বহুতেই ভাগৰ লাগিছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই। চশমাযোৰ হাততে আছে, তো বাই বাই।